हेलो फ्रेंड्स मिनुस्मितास किचेनলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি বনাবলৈ লৈছো ঈদ স্পেশাল সেৱই ক্ষীৰ আৰু এইখিনিতে মই সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ ঈদৰ শুভেচ্ছা জনালো এই ক্ষীৰবিধ বনাবলৈ তেনেই সহজ তেতিয়াহলে বলকচোন আমাক কি বস্তুৰ দৰকাৰ হ'ব চাই লওঁ আৰু ক্ষীৰ বনোৱা আৰম্ভ কৰো ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল মই ড্ৰাই ফ্ৰুটছৰ ভিতৰত লৈছো বাদাম লৈছো এখিনি মই আধা ঘণ্টা তিয়াই ৰাখিছিলো কিসমিস লৈছো এখিনি মই ভালদৰে ধুই মেলি লৈছো তাৰ পাছতে এয়া মই কেডালমান মই ব্যৱহাৰ কৰিম কেশৰ পিস্তা লৈছো আৰু মই কাজু লম কাজুখিনিও মই আধা ঘণ্টামান তিয়াই ৰাখিছিলো তাৰ পাছতে কনডেন্স মিল্ক ব্যৱহাৰ কৰিছো আৰু ঘিউ আপোনালোকে নিজৰ হিচাপত ড্ৰাই ফ্ৰুটছখিনি লৈ ল'ব এতিয়া মই কেৰাহী এখন তুলি দিছো তাতে আধা লিটাৰ গাখীৰ উতলিবলৈ দিছো আৰু এই গাখীৰখিনি মই 20 পৰা 25 মিনিট সময় এনেদৰে উতলাই লম এতিয়া মই বেলেগ এখন পেন লৈ লৈছো তাতে মই ঘিউ দি লৈছো মই 2 চামুচ ঘিউ ব্যৱহাৰ কৰিছো আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে ঘিউ নাথাকিলে যদি বেয়া পায় তাতে মই ড্ৰাই ফ্ৰুটছখিনি কাটি পেলাই দি দিছো গোটে ড্ৰাই ফ্ৰুটছখিনি মই দি দিম ড্ৰাই ফ্ৰুটছখিনি আপোনালোকৰ নিজৰ ইচ্ছামতে ল'ব আৰু এই ড্ৰাই ফ্ৰুটছখিনি মই ভাজি থাকিম অকমান দেৰি বেছি দেৰিও বনা ভাজো মই অকনমান যেতিয়া ড্ৰাই ফ্ৰুটছখিনিৰ পৰা গোন্ধটো ওলাব হিমান দেৰিলৈকে ভাজিম এই আমাৰ হৈ গৈছে এতিয়া আমি এই ড্ৰাই ফ্ৰুটছখিনি নমাই থম এতিয়া এই ড্ৰাই ফ্ৰুটছখিনি আমি যিখিনি গাখীৰ উতলাই ৰাখিছিলো সেই গাখীৰখিনিত দি দিম এনেদৰে ড্ৰাই ফ্ৰুটছখিনি আৰু গাখীৰখিনি যদি আমি ধুনীয়াকৈ উতলাই লওঁ তেতিয়া টেষ্টটো বিৰাটেই ভাল আহে এতিয়া আমি এই গুটেইখিনি লৰাই থাকিম আৰু উতলিব দিম ভালদৰে 10 মিনিট মান এনেদৰে ৰাখিম এয়া ধুনীয়াকৈ আমাৰ উতলিব ধৰিছে সকলোখিনি দেখিছেনে গাখীৰখিনিও আমাৰ আধা হৈ গৈছে এতিয়া আমি গেছটো অফ কৰি থম এতিয়া আমি ড্ৰাই ফ্ৰুটছ যিখন পেনত ভাজিছিলো সেই একেখন পেনতে আকৌ অকনমান ঘিউ দি লৈছো মই 1 চামুচৰ সমানে ঘিউ দিছো আৰু সেই ঘিউখিনিত আমি সেৱইখিনি ফ্ৰাই কৰি লম এই আমি সেৱই লৈছো মই দুটা সেৱই পেকেট লৈছো আপোনালোকে যিমানটো খাই সিমানটো আপোনালোকে লৈ ল'ব আৰু এতিয়া আমি সেৱইখিনি ঘিউখিনি দি ভাজি লম আপোনালোকে ঘিউত খাবলৈ ভাল নেপালে আপোনালোকে ৰিফাইন তেলতো বনাব পাৰে ৰিফাইন তেলতো এনেদৰে ভাজি ল'ব পাৰে আৰু দেখিছেনে আমাৰ সেৱইখিনিয়ে কালাৰটো চেঞ্জ কৰিছে আৰু ইমান দেৰিয়ে আমি ভাজিম তাতকে আমি ভাজি নাথাকো এতিয়া আমি সেৱইখিনি নমাই ললো নমাই লৈ আমি যিখিনি গাখীৰ আৰু ড্ৰাই ফ্ৰুটছ থৈছিলো তাতে আমি সেৱইখিনি মিক্স কৰি দিছো এতিয়া আমি আকৌ গেছৰ ফ্লেমটো অন কৰি লৈছো মিডিয়ামত ৰাখিছো আৰু এতিয়া এইখিনি আমি ভালদৰে উতলিবলৈ দিম সেৱইখিনি অকন টান হৈ থাকে যিহেতু হেনে আমি আকৌ 5 মিনিট মান সময় উতলিবলৈ দিম এতিয়া আমি ইয়াতে ব্যৱহাৰ কৰিম কনডেন্স মিল্ক যিটোৱে আমাৰ সেৱই ক্ষীৰখিনি আৰু অলপ বেছি টেষ্টি কৰি তুলিব আপোনালোকে যদি আজিলৈকে কনডেন্স মিল্ক ব্যৱহাৰ কৰি সেৱই খোৱা নাই তেতিয়াহলে এবাৰ খাই চাবচোন ইয়াৰ টেষ্টটো বহুতেই ভাল লাগে আপোনালোকৰ যদি কনডেন্স মিল্ক নাথাকে তেতিয়াহলে আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে কিন্তু কনডেন্স মিল্কৰ যিটো টেষ্ট হেটো চেনি দিয়াতকে বহুত বেছি ভাল লাগে এতিয়া মই দুডালমান কেশৰ যোগ কৰি দিছো আৰু অপচনেল হয় যদি আপোনালোকৰ ওচৰত থাকে তেতিয়াহলে আপোনালোকে যোগ কৰিব পাৰে আকৌ এবাৰ ভালদৰে লৰাই দিছো আৰু এতিয়া আমাৰ সেৱই ক্ষীৰখিনি সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে আজি আমাৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে এটা লাইক নিশ্চয়কৈ কৰিব বুলি আশা কৰিলো এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব এনে ধৰণৰ নতুন ৰেচিপি ভিডিঅ' পাই থাকিবৰ বাবে তেতিয়াহলে আকৌ এটা নতুন ৰেচিপি ভিডিঅ'তে লগ পাম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ